মোৰ এটা বেয়া অভ্যাস কি জানেনে, মই ক'ৰবালৈ ওলাই যাওঁতে যে সদাই লেট হওঁ আৰু সেইকাৰণে মই বহুত গালিও খাবলগীয়া হয় মানুহজনৰ পৰা। হ'লেও আমি এতিয়া ওলাইছোঁ আজি মেডিকেললৈ যাম বুলি। আৰু এয়া দেখিছেনে মানুহজনে বাইক চলাই গৈ আছে আৰু এইফালে বেটাক দেখাই আছিলে নামঘৰটোৰ সৈতে চিনাকি কৰাই দি আছিলে। মোৰ আচলতে বহুত দিনৰ পৰা বেক পেইন হৈ আছে, ডক্তৰৰ আগতেও দেখাইছিলোঁ যদি ভাল পোৱা নাই। সেয়া আজি আকৌ ওলাইছোঁ আৰু মোৰ মানে চকু ডক্তৰো দেখাবলগীয়া হৈ আছে। সেয়ে আজি ওলাইছোঁ ডক্তৰৰ ওচৰলৈ যাম বুলি। আৰু এয়া ডক্তৰক দেখাই মেলি মেডিচিন লৈ আছিলে মানুহজনে, যিকেইটা পায় আৰু ইয়াত সেইকেইটাই লৈছিলে। বাকীখিনি আকৌ মানে বাহিৰত ফাৰ্মাচীৰ পৰা কিনি ল'ব লাগিব। আৰু মই আৰু বেটাই ইয়াত বহি আছিলোঁ। বেটাই বহি বহি আমনি পাই গ'ল আৰু তাৰ হেনো ভোক লাগিছে, গতিকে ইয়াৰ পৰা ওলাই মেলিয়েই আমি কেণ্টিনত গৈ কিবা এটা খাই লৈছিলোঁ। সেইখিনি বাৰু ভিডিঅ' কৰা নহ'ল। কেণ্টিনৰ পৰা খাই বৈ ওলাই মেলি আমি আকৌ গ'লোঁ মোৰ চশমাযোৰ চেঞ্জ কৰিবলৈ। ইয়াত আকৌ নতুনকৈ মই বনাব দিলোঁ আৰু আধা ঘণ্টামান ইয়াত যিহেতু দেৰি হ'ল আৰু বেটাই পূৰা এফালে কি কৰিব আমনি পাইছে যিহেতু, আৰু সেই বাপেকৰ লগত খেলি আছিলে। বেটাই যিহেতু পাৰ্কত যাম বুলি কৈ আছিলে আৰু সেয়ে তাক লৈ আহিলোঁ। এইফালে সি দেখাই আছিলে যে এইটো ৰেবিট ডাষ্টবিন হয়। এই ফুল গছজোপা দেখিছেনে? এই ফুল গছজোপা কিন্তু বহুতৰে ফটোৰ বেকগ্ৰাউণ্ড হয়। আচলতে পাৰ্কত আহি পেলাই এই ফুল গছজোপাৰ কাষত ৰখি পেলাই ফটো নুঠিলে নহয়েই। এইফালে বাপেকে আৰু পুতেকে কি খেলিম তাকে ভাবি আছিলে। বাপেকে কৈছিলে তুমি শ্লাইডত উঠিম বুলি কৈছিলে নহয়, উঠাই দিওঁ। এইফালে সি ভয় খাই গৈছিলে আকৌ। সঁচাকৈ ন, আমাৰ শৈশৱবোৰ আচলতে বহুত ধৰণৰ, একো চিন্তা নাই, ভাৱনা নাই, খেলা ধূলাৰ মাজেৰে জীৱনটো পাৰ হৈ যায়। যেতিয়া জীৱনটো বুজি পোৱা হয় তেতিয়া আচলতে ঝামেলা আহে। বুজি নোপোৱা বয়সটোৱে ভাল। ইমান ধুনীয়া এই জীৱনটো, এই সৰুকালৰ এই সময়খিনি। পৃথিৱীৰ বাকী একো চিন্তা টেনশ্যন নাই। ৰ'দ পৰিছিলে যিহেতু সেয়ে মই চাপ বহি লৈছোঁ আৰু বাপেক পুতেকে খেলি আছে। কাৰণ এই গৰমত মোৰ যাবলৈ মন নাই, দুটাই খেলি থাকক। আৰু এইফালে আমি পাৰ্কৰ পৰা আহি গ'লোঁ বেটাৰ কাৰণে অলপ শ্বপিং কৰিবলৈ, আৰু শ্বপিং কৰি মেলি লৈ তাৰপিছত আমি ঘৰমুৱা হ'লোঁ। আজি আমি সোনকালে আচলতে চবখিনি কৰিলোঁ। আমি আহি পাই গ'লোঁ ঘৰ, আৰু আজিলৈ আহিছোঁ বাই বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।